গাইস কেনেকুৱা আছে আপোনালোকে আশা কৰোঁ সবে ভালে আছে नहीं गजब बेइज्जती है আৰু গাইস আজি আমি অলপ ফুৰিবলৈ আহিছোঁ আবেলি চাব পাৰে পিছফালে এইটো আহিছে আমাৰ নিৰঞ্জন গুৱাহাটীৰ পৰা আহিছে আজিয়ে আৰু গাইস আজি আমি আহিয়ে গা পা ধুয়ে আমি আহিছোঁ এই পাহাৰৰ ওচৰত ফুৰিবলৈ আমাৰ ওচৰতে আছে বেছি দূৰত নহয় বেছিকলি আজিৰ এইটো ভিডিঅ'ত মই ভাবিছোঁ কভাৰ কৰিম মোৰ বাইকখনত কি মডিফাই কৰা আছে একচুৱেলি মই বাহিৰত বঙাইগাঁৱত এইকেইদিন থকাৰ কাৰণে কাম কৰিছিলোঁ কাৰণে ৰেগুলাৰ ভিডিঅ' দিব পৰা নাই কিন্তু এইকেইদিন মই ঘৰত আছোঁ কাৰণে কেইটামান ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু গাইজ আজিৰ ভিডিঅ'টো কভাৰ কৰিম মোৰ বাইকখন কি মডিফাই কৰা আছে 4-5টামান মডিফাই কৰিছোঁ ইমান কৰা নাই একো আৰু বাইকখনটো বেছি চলোৱাই নহয় মোৰ তো গাইজ আপোনালোকক দেখাই আছোঁ মই কি মডিফাই কৰিছোঁ ভিডিঅ'টোত চাই থাকক তো গাইজ প্ৰথমতে এইটো চাব পাৰে মই এইটো বঙাইগাঁৱৰ পৰা লগাই লৈছিলোঁ যেতিয়া মই গাড়ীখন লৈছিলোঁ প্ৰথমতে এইটোৱে লগাইছিলোঁ মোৰ ইনষ্টাগ্ৰামৰ হেণ্ডেলটো ইয়াত এইটো লিখি লৈছোঁ গাইজ বটপ ছাইডত এইটো মোৰ এৰাউণ্ড 300 টকা পৰিছে যেতিয়া মই এইটো লগাই লৈছিলোঁ তাৰপিছত গাইজ মই এইটো চাওক এইটো মই ফ্লেচাৰ লগাইছিলোঁ গাড়ীখনত এইটো চিমটেকৰ হয় প্লাগ ইন প্লে আৰু গাইজ এইটো বহুতকেইটা পেটাৰ্ণ আছে ইয়াত আৰু এইটো একো চুইচ টুইচ একো লগাব নালাগে ইয়াৰ পৰা যিটো ইণ্ডিকেটৰ চুইচ হয় এইটো এবাৰ ইফালে আৰু মাজত দিলে এইটো অট'মেটিক হৈ ষ্টাৰ্ট হৈ যায় আৰু ইফালে দি এনেকৈ পেটাৰ্ণ চেঞ্জ কৰিব পৰা যায় এইটো তো গাইজ এইটো আছিল মই ছেকেণ্ড যেতিয়া বাইকখন লৈছিলোঁ তেতিয়া লগাইছিলোঁ এইটো প্লাগ ইন প্লে হয় এইটো মই এমাজনৰ পৰা লৈছিলোঁ 1300 লৈছিল 1300 লৈছিল চামথিং এনেকুৱা কিবা এটা আৰু তাৰপিছত গাইজ এইটো তেলটেৰিটো চাব পাৰে মোৰ এইটো মই ৱেল্ডিঙৰ দোকানৰ পৰা বনাই লৈছিলোঁ এইটো অৰ্ডাৰ কৰা নহয় কাৰণ অৰ্ডাৰ কৰাবিলাক ইয়াত এটা গেপ থাকি যায় গাইজ এইকাৰণে মই এইটো লগোৱা নাছিলোঁ এইটো মই নিজে এডজাষ্ট কৰি লৈছিলোঁ এডজাষ্ট কৰি মই মাপ চাপ দি লৈছিলোঁ একদম সিহঁতে বনাই দিছে এইটো আৰু গাইজ এইটো ফ্লেচাৰটো চাব পাৰে এইটো পেটাৰ্ণটো চেঞ্জ হৈছে আৰু এইটো অলপ অসুবিধা হৈছে গাইজ এই কভাৰটো থকাৰ কাৰণে এইটো আহি ইয়াত কেতিয়াবা টাচ হয় তো গাইজ এইটো ভাঙি গৈছে চাব পাৰে আৰু গাইজ লাষ্টত আপুনি এইটো চাব পাৰে এইটো বৰ্ডৰ ছাইডৰ এইফালে লগোৱা হৈছে আৰু গাইজ ইয়াত মই এটা লাইট লগাইছিলোঁ এইটো ভিতৰত চাব পাৰে এইটো একদম ভিতৰত আছে গাইজ এইটো দুয়োফালে মই লগাই লৈছিলোঁ এইটো এনেই ভাল দেখিবৰ কাৰণে লগাই লৈছিলোঁ আৰু একো নাই গাইজ এইটো আগফালে চাব পাৰে লাইটটোত মই গ্ৰাফিক মাৰি লৈছিলোঁ এইটো বৰ্ড ছাইডত জহে ব্লেক ৰেপিং কৰিছিলোঁ পিছত মানে মই ফক লাইট লগোৱা নাই তাৰ কাৰণে মই এইটো উঠাই দিছিলোঁ আৰু এক ছাইডত ৰাখিছোঁ এক ছাইডত উঠাই দিছোঁ গাইজ আৰু এই ছাইডত এই দুটা চাব পাৰে ইফালে ব্লু কালাৰ কৰি দিছোঁ ইফালে ৰেড কালাৰ কৰি দিছোঁ বাছ সেইখিনিয়ে গাইজ গাড়ীখনত বেছি মডিফাই কৰা নাই আৰু একো মাজে মাজে এই এক্সজষ্টাল খুলি অলপমান চলাওঁ তো গাইজ সেইখিনিয়ে বাছ চাব পাৰে আৰু একো মডিফাই কৰা নাই এইটো মই হেলমেটৰ লগত পাইছিলোঁ এক্সৰ ষ্টিকাৰটো এইটো লগাই লৈছিলোঁ ইয়াতে নাই নৰ্মেলি আৰু একো মই বেছিকৈ মডিফাই কৰা নাই গাড়ীখন চাব পাৰে গাইজ বহুত বেছি গৰম কাৰণে ইয়াক অলপ গা ধুৱাই দিলোঁ গৰম লাগিছে চাগে একদম গা ধুৱাই দিছোঁ গাইজ চাওক তো গাইজ আজিৰ ভিডিঅ'টোত বাছ এইখিনিয়ে আপোনালোকক ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাই দিব আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট কৰি সুধিব পাৰে গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল জনাব আৰু ভাল লাগিলে এটা লাইক কৰিব গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু গাইজ অলপমান শ্বেয়াৰ কৰি ছাপোৰ্ট কৰি দিব অলপমান বাছ এইখিনি আজিৰ কাৰণে লগ পাম আৰু এটা নতুন ভিডিঅ'ত বাই বাই Hey yo, what's up guys? कैसे हो? हिंदी चला